প্ৰমোদ বড়োক বিটিচিৰ পৰা আউট কৰিব লাগে আৰু বিটিচিটো বচাব লাগে। এইটো হ'ল আমাৰ বিপিএফ দলৰ অভিযান হিচাপে আমি লৈছোঁ আৰু চলাই আছোঁ। बाक्सानि रुपुहि हांसरायाव मुंख्लं सान फालिथाय। सा 10 BLT सोद्रोमानि थैनायनि 24थि बोसोरारि थैनाय सानजों लोब्बा लाखिनानै मुंख्लं सान फालिबोबाय थादों बारग' BLT कोअर्डिनेटर कमिटिया। दिनैनि मुंख्लं साननि हाबाफारियाव बाहागो लादों बिटिसिनि बारग' गाहाय मावफुं सोद्रोमा आरो BPFनि आफादगिरि हाग्रामा महिलारिया। हाग्रामा महिलारिया मुंख्लंफोरखौ गोसोखांनानै आलारि बाथि फोजोंनाय, बिबार बावनाय बायदि हाबाफारियाव बाहागो लायो। BPFनि आफादगिरि हाग्रामा महिलारिया बिटिआरनि गाहाय प्रमोद बर' कंग्रेस BJPनि बेरेखायै गोख्रों रागा जोंनाय फोरमायो। हाग्रामा महिलारि लोगोसे खाम्फा बरगयारिया BJPआव हाबनायनि सायाव BJPनि थुफि हमोब्लासो रोखा जागोन होननानै बिबुंथि लाखिदों खौरांनि गेजेरजों। दिनै मुंख्लं साननि हाबाफारियाव BPF दोलोनि गोबां बारग' मावफुं सोद्रोमा आफादफोरा बाहागो लादों। बड'लेण्ड मुभमेन्टत एकेदिनाই जितु 11 मार्चार्स হৈ গ'ল, ইয়াৰে মানে কাৰ্যসূচী লৈ পেলাই ইয়াত অবজাৰ্ভ কৰা হৈছে মেমৰিয়েল ডে হিচাপে। কথা সেইটোৱে আৰু বেলেগ প্ৰগ্ৰাম আৰু নাই। তেনেকুৱা বিটিআৰ ৰাজনীতি দেখা গৈছে বিভিন্ন। আমাৰ কথা হ'ল বিটিচি অঞ্চলত চবে ৰাজনীতি কৰি আছে। CPMও কৰিছে, AGPও কৰিছে, BJPও কৰিছে, কংগ্ৰেছো কৰিছে। চব দলে বিটিচিত ৰাজনীতি কৰি আছে। কিন্তু যদিও কৰিছে, এই বিটিচি অঞ্চলত আমাৰ BPF দলৰ প্ৰভাৱটো বেছি। আমাৰ BPF দলৰ ওপৰত মানে ওপৰত কোনো দলে প্ৰভাৱ কৰিব পৰা নাই আমাৰ বিটিচি অঞ্চলত। কথা সেইটোৱে এইবিলাক বাজাই থাকিবলৈ মন নাই। মুঠতে আমাৰ যিটো অভিযান এইটো হ'ব, মুঠতে প্ৰমোদ বড়োক বিটিচিৰ পৰা আউট কৰিব লাগে আৰু বিটিচিটো বচাব লাগে। এইটো হ'ল আমাৰ BPF দলৰ অভিযান হিচাপে আমি লৈছোঁ আৰু চলাই আছোঁ। কথা সেইটো বেলেগ একো নাই। যিমান নকয় কিয় BPFে এইবাৰ চৰকাৰ গঠন কৰিব। প্ৰমোদ বড়োক লৈ পেলাই মই শংকিত হোৱা মানুহ নহয়। প্ৰমোদ বড়োহে আমাক লৈ পেলাই শংকিত হৈ আছে। মোবাইলত দেখিছোঁ মই খাম্পাই মানে BJPত যোগদান কৰিব বুলি শুনিছোঁ, কিন্তু মই এতিয়ালৈকে খাম্পাই ফৰ্মেলি জইন কৰাটো মই দেখা নাই বা খাম্পাৰ গলাত বা মাথাত টপি দেখা নাই। মই BJPৰ টপিটো মই দেখিবলৈ পোৱা নাই। কথা সেইটোৱে পৰিৱৰ্তন মানে কি, কেনেকুৱা পৰিৱৰ্তনটো লাগে? পৰিৱৰ্তনটো লাগিবই। প্ৰমোদ বড়োটো আনিব পৰা নাই পৰিৱৰ্তন, আমি আনিছোঁ আৰু আমি আনিম দেই।